YouTube channel, মোৰ YouTube channel আপোনালোকে স্বাগতম জনাইছো আৰু গাইস এতিয়া ৰাতিপুৱা 10টা মান বাজিছে আৰু এতিয়া আমি উলাই কৰি যাবলৈ লৈছো খনিকৰ পুথি নামঘৰলৈ মানে বহুত দিনৰ পৰা ভাবি আছিলো যে খনিকৰ পুথি নামঘৰত শৰাই ভাগ দিম বুলি কিন্তু দিয়া হোৱা নাছিলে আৰু আজি আমি এতিয়া যাবলৈ মানে শৰাই দিবলৈ যাম আৰু আজি গাইস বতৰটো একদম ডাৱৰীয়া দেখিবলৈ পাইছে আপোনালোকে ৰ'দ নাই দিয়া আৰু আমাৰ গাড়ী ফেলে উলিয়াই দিলে তো আপোনালোকক একদম দেখুৱাই থাকিম আৰু আপোনালোকে একদম চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আমাৰ লগত বাৰু কোন কোন যায় দেখুৱাই থাকিম আপোনালোকক তো বলক ষ্টাৰ্ট কৰিছোঁ গাইছ এতিয়া আমাৰ লগত বৌ যাব হাই বুলি কৈ দিয়া আৰু এইফালে গাইছ মা যাব আৰু গাইছ আমাৰ আগফালে এয়া বৌ যাব হাই বুলি কৈ দিয়া হাতে হাই বুলি আৰু গাইছ এইফালে এতিয়া পুথি নামঘৰলৈ সোমোৱা প্ৰথমখন তোৰণ আমি পাই গ'লোহি আৰু তো আপোনালোকে একদম চাই থাকক তো গাইজ আহি আমি এতিয়া পাই গ'লোঁ দ্বিতীয়খন তোৰণ আৰু গাইজ ফাইনেলি আমি এতিয়া পুথি নামঘৰ পালোহি আৰু বহুত বেছি মানুহ হৈছিলে আপোনালোকে অলপ পিছতকৈ দেখিব বাৰু তো এজন দুজনকৈ আহি আছে মানে গাড়ী চক নাই ইমান এতিয়াতো কমেই দেখিছে কিন্তু পিছতকৈ মানে কি ক'ব আৰু চাই থাকে আৰু গাইছ এতিয়া আমি হাত ভৰি ধুইছোঁ নামঘৰ ভিতৰলৈ সোমাই সেৱা ল'বৰ কাৰণে আৰু দেখিছে আপোনালোকে আৰু এতিয়া সেৱা লৈছোঁ সকলোৱে আৰু এতিয়াতো আপোনালোকে মানুহ কম দেখিব আৰু এইফালে এতিয়া ধূপ জ্বলাই আছে সকলোৱে ধূপ জ্বলাই আহি এতিয়া আমি চাহ খাবলৈ বহিছোঁ আৰু এতিয়া সকলোৱে চাহ খাই আছে আৰু এতিয়া বাৰু এজন দুজনকৈ আহি বহুতেই মানুহ হ'লহি তাৰ পাছত গাইছ ৰ'ব এয়া গাইছ কিমান মানুহ হৈ গ'ল আৰু সোনকালে বহুত বেছি মানুহ হৈ গ'ল আৰু এতিয়া আবাহনৰ সেৱা ল'লে আৰু এতিয়া নাম গাবলৈ বহিছে তো বলক চাই তো এতিয়া গাইছ নাম গাই হৈ গ'ল আৰু এতিয়া সকলোৱে এতিয়া প্ৰসাদ খাইছোঁ প্ৰসাদ খালোঁ তাৰপাছতে পায়সো খালোঁ তেনেকৈ খাই পেলাই এইফালে এতিয়া যাবলৈ লৈছোঁ প্ৰসাদ বিতালে বাৰু সকলোকে আৰু তো চাই থাকক তো
গাইছ আপোনালোকক কৈছিলে নহয় আপোনালোকে চাগে মানুহখিনি দেখিলে মানে বহুত বেছি মানুহ হৈছিলে আৰু এইফালে গাড়ী চাওক গাড়ী মানে লাইন চাওক গাইছ কিমান গাড়ী হৈছে আৰু এতিয়া সকলো যাবলৈ ওলালে তো ব'লক আৰু এইমাত্ৰ আমি ঘৰ আহিম পালোহি আৰু ভাবিলোঁ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু গাইজ পিছত ক'ৰবাত থাকিয়ে যাব সেইকাৰণে